প্ৰেম কাহিনী আৰু প্ৰেম কাহিনীটো অতি সোনকালে ৰিলিজ কৰি আছো আপোনালোকে হয়তো 5 ঘণ্টাটো চাইছে আৰু কি জানেন নাই ৰাইজসকল এটা ডাঙৰ কথা অমিতাই বগা কাৰণে কলা কৰিব লাগিব না আমি তয়ে কলা আহিছ সদায় সদায় তই এইবিলাক কি কৰি থাকা দাদা দেখলি তোক বাছা মাৰব অ'কে মা দাদাই কৰে ভুল মুখত কামত দিছি উপায় কি হ'ল কি হ'ল ঐ কি ভাবি আছা সোনকালে জাগে যা দাদা দেখলি মাৰব তোমাক লৈয়ে যা তোমাৰ মোক লাগি ইমান মৰম আছে মই আজিহে বুজি পালো মই এতিয়া নাযাওঁ তোমাক লৈহে যাম মাৰা চৰ কুৰমা কুৰমা বোলে মাছ চৰ মাৰ কি বিদ্যা মজা ওলাব পিন্ধবা দেখছি এইটো এনেকুৱা টাইপ চলি আছে চাইৰি টাইপ পিন্ধবা বুলি ভাবছিলো মেক্সি ধুবা দেখছি তই কি কৈছা ভাব ধুবাতে हेलो हाँ मैं शूटिंग गर्छु बाय शूटिंग गर्छु रेडी रोल দাঙি দে অ গাড়ি কি ক্যামেরা মানে কি ডিস্টার্ব দিছ अरे रे रोल कैमरा আচলতে বনি যায় সব বুঝা যাব আৰু এই কাৰণে অকমান ভাগে খৰচি ডংকে খৰচি ঠিক আছে কে তো লেডিসৰ কাপোৰ পিন্ধা মানে ৰত লেডিসৰ কাপোৰ পিন্ধা মুখে উলিয়ালো তোৰ কথা এখন দে কেতিয়া কথা লগ যাবি তুমি দাবাই 500 টাকা কাম করা রে কে বল এনেকুৱা কাম কৰে মেখেলা চাকলা পছে কি কম আপনার রেডি রোল অ্যাকশন হৈছে ৰবা সত্তর তোমাক চাই উগা দিছিলো তাৰ মাথা মুখত তাৱা খান তাৰ মাথাত বুজিলা কি কাৰণত আমি তো কোন আছিলো আগৰ শত্ৰুতা আছে মানে হেৰি গোটেই খিনি দিছোৱে তাতে এখন বন্ধা চুলি নাই অলপমান ধুনীয়া দেখা হয় মানে আহে যদিও সকলা হৈ যদিও চুলিখিনি বেচাৰা কালাৰো নকৰে চুলিখিনি সেইকাৰণে মই কালাৰ কৰি দিলোঁ পছন্দত কিমান তোমাৰ কি মানে কেনে লাগছে সত্তর কৰি আজি নকটো মানে ৰাজিয়া কৰিলে ভাল লাগব আৰু ৰাজা কৰলি ভাল লাগলি তো ল'বই আমি ভাল কাম কৰিব লাগিব আপি চকলি তাৰমানে এটা অৱস্থা হয় আৰু আপি চক আমাৰ মেছেজ আপি জকালি এনে অৱস্থা হ'ব ওকে আৰু নানা ধৰণৰ সমস্যা আহি থাকে এইটো যাতে নহয় এইটো আমাৰ কেই নম্বৰ খণ্ডত থাকিলা 5 নম্বৰ খণ্ড ন 5 নম্বৰ খণ্ড আমাৰ মনোবাবাৰ মানে 5 নম্বৰ খণ্ডত মই মানে চন্দনক পুৰা একদম চেন্দেলৰ মালা চালা দি বা ঘূৰাব গজেন আৰু বন্দিতাই ঘৰৰ কাৰণে লাগি কলি হল দে মাধৱ একশ্যন দি কিমান সময় ৰখ দে দি একশ্যন আৰু টাইম ৱেষ্ট কৰি আছে নেকি দি না প্লিজ দে একশ্যন দি হে আৰু যাব লাগিল আগত এক্টৰে হয় ই নকৰে লাজ কৰে ই আৰু আমাৰ কেমেৰামেনৰ অতকিয়া নহয় এতেই কৰিব লাগিব সেনে আন গোটেই কেনে টিকুটাই লওক
কৈ পেলাই আকৌ আঠশ কেলে বেচাও য'ত বঢ়িয়া আজি ঐ চন্দনক দেখা নাই বে ঐ চন্দন ক'ত তুমি এনেকে ধৰা ইটো ডাউৰি গৈছি না তুমি এনেকে বাগৰি এনেকে বহি আছা না আনি কেনে ইয়াৰ বাৰী উঠি গুচি যাবা বোলে মাছি দিওঁ য মাছি য কিয়া আজ দগৰিলো 28 মিনিটৰ ওপৰত